সৰস্বতী সেৱা আহিছোঁ নলবাৰী কলেজৰ সৰস্বতী কোনে কোনে মেকআপ কৰিছে কোনে কোনে মেকআপ অলপ কৰিছে বাইদেউ অলপ কৰিছে আপুনি কৈছে এইবিলাক কায়ো নাছে মই চাইছোঁ এক বঢ়িয়া দেখা হৈছে যা আছে এম এন চিৰ ফালে গৰম উঠি গেল মোৰ গৰম ধৰিছে দাদা ভাল নেকি আৰু ব্লগত আহি যাওক হেল্ল' দোস্ত আজি হ'ল সৰস্বতী পূজা আপোনালোকে মানে মূলৰ মিটিঙৰ মানে ৰঙীয়া অধিৱেশনৰ ভিডিঅ' চালাক তাৰে আৰু এটা ভিডিঅ' আহিব মানে আগে সৰস্বতী পূজাৰ ভিডিঅ'টো পাব তাৰপিছত মূলৰ মিটিঙৰ আৰু এটা ভিডিঅ' হ'ব মানে এতিয়া মই ওলছোঁ গা ধুলোঁ গাড়ীখন লেতেৰা হৈছিল গাড়ীখনো ধুলোৱে মানে নলবাৰীত নালাৰ কাম কৰি আছে সদায় বকাই দি যাই আছোঁ গাড়ীখন একদম লেতেৰা হৈ গৈছে এতিয়া মই কলেজক লগি যাই থাকোঁ ভিডিঅ'টো চাই থাকক আজি কলেজ আহি পালোঁ এইটো আমি চেল্ফি পইণ্ট বনাইছোঁ এই ফটো উঠি আছে এতিয়া এইটো বাইদেউক আমি ধৰিবই পৰা নাই এইটো বাইদেউক আমি ধৰিবই পৰা নাই এইটো বাইদেউক ধৰিবই পৰা নাই কোনি আৰু এইটো বাবু হৈছে বাবু বাবু এতিয়া ফটো উঠি আছে দাদাই আৰু এইখন দাদা শুন আছে আমাৰ এইটো আমাৰ চিনিয়ৰ কিন্তু মোৰ লগ হয় আমাৰ কি খবৰ বঢ়িয়া না আৰু দাদা আছে বঢ়িয়া হয় নেকি পুৰা চিংগেল লাইফ বঢ়িয়া আমি এতিয়া এম এন চি যাম আকালৈকে যাম আৰু গাইজ এইটো মোৰ লুক এইটো লুক বাইদেউ দিছে দিয়ক মই নহয় মই দিয়া নাই এইটো লুকটো মোক বাইদেউ দিছে এই লুকটো ধন্যবাদ বাইদেউ দাদা আমি এতিয়া আহিছোঁ নলবাৰী কলেজ এখন আছে আমি তাৰমানে সৰস্বতী সেৱা আহিছোঁ নলবাৰী কলেজৰ সৰস্বতীটো চাবা আহিছে নে সৰস্বতী বৰ চাবা আহিছ মই আৰু এটা চাবা আহিছোঁ আৰু এতিয়া দেখাই আছোঁ সৰুটো চেল্ফি পইণ্ট বনাইছে আমি ফটো ইঠালে কি চেল্ফি বনাইতো কি খা আছে তো খা নহয় সেই কি কয় এইটো চেলেনি খা দাদা চেলেনি অঁ উপস্থিত গোটেই মাহা উপস্থিত দাদা যোনকেইটা পালন কৰিব আজি এটা আহে নাই অহা নাই নেকি বননিত পালন কৰিব বননি ধ্ৰুৱৰ বিষয়ে অশ্লীল মতবাদ আগবঢ়োৱা হৈছিল কিন্তু ধ্ৰুৱ আহি উপস্থিত আমাৰ ভাল লাগিছে এই অশ্লীল কথাটো কৈছিলে এইটো আমাৰ দাদাই এই দাস দাদাই অশ্লীল কথা কৈছে কিন্তু কেমেৰাত তাকো গাইজ কৌশিকক আনিবা গৈছিলোঁ কিন্তু এতিয়া জামত থাকি তাকো কৌশিকক আনিবা গৈছিলোঁ কৌশিকে নিজে আহিলা তিনিজন নাহিলা আমি বোলে হেৰি 3 ইডিয়টছত তিনিজনৰ দৰে ৰাজু ৰেঞ্চু আৰু কোনে আছিলে তো ফাৰহানৰ দৰে কি বোলে তিনিটা নাহে নাহে নহয় তাক আহিবা নিদিলে আৰু তাকে যাই আছোঁ গৰম বেয়া গৰম বেছি আৰু এম এন চিৰ কলেজৰ সন্মুখত তাৰমানে সোমাবাই ৰে না আপাচলিত মানে গাড়ী সোমাব ৰে নাই খোজকাঢ়ি আহিব লাগিব এম এন চি পূজা চলি আছে বৰ্তমান আৰু চবে ফুটা উঠে একবাৰ মাজতে মনত পৰিছিল আহি গৈছে কোনে কোনে মেকআপ কৰিছে কোনে কোনে মেকআপ অলপ কৰিছে বাইদেউ অলপ কৰিছে আপুনি কৰা নাই এই বাইদেউ অলপ কৰিছে অলপ কৰিছে আৰু কেনাই খবৰ কওক ভাল নেকি আৰু ব্লগত আহি যাওক আৰু আমাৰ মহেশ আছে কথা আৰু পূজা চলি আছে তাতে একেটা চব এইবিলাক আমি বনাইছোঁ এইবিলাক আৰু এইটো চেল্ফি পইণ্টটো চাই লওক কেনে হৈছে মোৰ ইনকে এটা ফটো ওলাবা সৰস্বতী চাই কেনে ভাল লাগ দাদা কি চাইছে সৰস্বতী এটাই কৌশিকৰ এটা কৌশিকে কাকো হয় নাছে একদম ষ্ট্ৰেইট নেকি মই নাচাওঁ
মই দুটা চালো সৰস্বতী আৰু আপুনি কেতিয়া চালা সৰস্বতী মই দুটা চাইছোঁ দাদা আমাৰ কলেজৰ সৰস্বতীটো আৰু এমচিৰ দুটাই চালোঁ এতিয়া আমি MNC যাম MNC এমএনচিৰ সৰস্বতীটো সোমাবা নিদিব দাদা নাই নাই যাম MNC ৰ কাষত যাম ভিতৰত নিদিব নিদিলেও কথা নাই যাম যা আছে এমএনচিৰ ফালে এমএনচিৰ ফালে এতিয়া আমি যাই আছোঁ এমএনচি অভিমুখে আমি সৰস্বতী চাবা যাম আরে মাকসার গুল এতিয়া যাই আছোঁ শুনি শুনি আছে এই মাহা আছে লগত এমএনচিৰ ফালে যাই আছোঁ আমি এতিয়া গাইজ মই মানে লিড আপ কৰি আছোঁ মানে হেৰিটো আমাৰ এতিয়া বহুত সুন্দৰকৈ নি আছোঁ কংগ্ৰেছৰ মানে ইউথ ক্লাবে সৰস্বতী পূজা পাতিছে এই বেগ দেখো আৰে আই আমি এমএনচি পাই গ'লোঁ এতিয়া চাওঁ এতিয়া কাট চলি ৰাখিছে চকু গৰম উঠি গ'ল মোৰ গৰম ধৰিছে এখন লিটিল ফ্লাৱাৰ আমি লিটিল ফ্লাৱাৰত আছোঁ লিটিল ফ্লাৱাৰ আমি লিটিল ফ্লাৱাৰৰ পূজা চাব আহিছোঁ এতিয়া বৰ্তমান এখন এইটো লিটিল ফ্লাৱাৰ আমি এতিয়া প্ৰসাদ খাই আছোঁ লিটিল ফ্লাৱাৰ লিটিল ফ্লাৱাৰত ধুনীয়াকৈ সৰস্বতী মাৰ পুৰা আশীৰ্বাদ লৈছ ন হে লৈছি না আশীৰ্বাদ লৈছি অকলে হে বঢ়িয়া আৰু ফাষ্ট ফুড শুনি আছে এক্টিভ শিক্ষা তাৰপিছত চাইলেণ্ট শিক্ষা আৰু শিক্ষা আৰু এটা শিক্ষা কয় আৰু এটা শিক্ষা নাই না আৰু এটা শিক্ষা নাই আমি এতিয়া বহি আছোঁ বুট খালোঁ ভাত খাম মই এটা ভিডিঅ'ত ক'লোঁ এই কৈ আছে এইবিলাক খায়ো নাছে মই চাইছোঁ এক বঢ়িয়া দেখা হৈছে কটাই মাকে চাই আছে সেইকাৰণে বয়সিক বহুত দিনৰ মূৰত দেখা পাইছোঁ আৰু বাইদেউ আছে কেনাই মই এইটো ৰেডি শুনি আছে ভাত খাবলৈ আমাৰ গয়াৰী বাইদেউ ভূয়সী বাইদেউ ৰাভা বাইদেউ ডাঙৰ বাইদেউ আৰু একেটা আছে আৰু দাদা কি ভাত খালা মানে খাবা বৈছি দিয়ক বহিছোঁ তাৰমানে আমাৰ ফাৰ্ষ্ট চেমৰ আছিল সজাবাৰৰ দায়িত্বটো আৰু খোৱাটোৰ দায়িত্ব থাৰ্ড চেমৰ গতিকে আমি প্ৰথম দিনত গৈছোঁ কেনাই বঢ়িয়া আৰু আমাৰ এই দায়িত্বটো মেমৰ যিদিনা সেই আছিল সিদিনা আমাৰ গৈছে দায়িত্ব আমি মিলা হাই কৈ দিয়া হাই ওই পোলা না আমার তো BTCৰ আমাৰ খানা ব্লগাৰ বদলি গৈছে বঢ়িয়া পনীৰ আছে তাৰপিছত পায়স আছে দালি তৰকাৰী বঢ়িয়া হৈছে একদম বঢ়িয়া মাছ মাংস নহয় খানা নাই মোৰ কাৰণে বঢ়িয়া হৈছে আৰু এই ইয়াত এইটো আমাৰ খাই আছে আৰু কিবা আলোচনা কেনে আছে বঢ়িয়া কোন আলোচনা আছে কেনে আছে ইলেকশ্যনে পাতি কিমান নিশ্চয় ৱেষ্ট কৰিলে কথা এই চাৰ বঢ়িয়া হৈছে খানা দেই খানা কেনে ভাল হৈছে গোটেইকেইটা বঢ়িয়া হৈছে খানাটো কৰিব শেষ কৰিব নোৱাৰি কিন্তু আছে তোমাৰ দালিৰ পৰা আৰম্ভ কৰিলোঁ দালি আছে তৰকাৰী আছে পনীৰ আছে বিলাহী ভাজি পায়স বহুত ফল হয় ইয়াল এতিয়া ফটো উঠি আছে চব মেম আহুন আছে মই ফটো উঠি আছে কৌশিকে ফটো তুলি আছে আমি মানে আমাৰ এগিলাখান চোলা হৈ আমি খুলি দিলোঁ চব আৰু এই নলবাৰী কলেজৰ পৰিৱেশ চব মানে অলপ শান্ত হৈ গ'ল পৰিৱেশটো কিয়বা
গাইজ মানে কলেজত যিবিলাক হেৰি আছিল এইগিলাখান আমি ভাঙি মানে ভালকৈ থৈ কিনে আহিলোঁ এতিয়া আৰু কলেজত নাই মানুহ বেছি এতিয়া লাহেকৈ যাই আছোঁ আৰু অলপমান বজাৰ কৰিব লগা আছে বজাৰখিনি কৰিম সৰস্বতী পূজা চাই কেনে পালাক জনাব মানে MNC নলবাৰী কলেজখিনি দেখালোঁ আৰু আমাৰ কলেজৰ আৰু লিটিল ফ্লাৱাৰৰো দেখালোঁ পাঠশালাত যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ল কেনে পাই জনাব আৰু এটা কমেণ্ট কৰি দিব